So hello guys, welcome to my channel Pokalaga Vlogs. So মই এটা জায়গাত আছো মই আপোনালোকক আজি এটা সোৱাদ দিম যে কঁঠাল আপোনালোকে নিশ্চয় কঁঠাল খাই ভাল পাই চাগে কিছুমানে ভাল নাপায় কঁঠালটো একদম গৰম বস্তু হয় কিন্তু কঁঠালটো মানুহে খায় কিন্তু কঁঠালৰ পাতটো মানুহে নাখায় সো আপোনালোকক মই কঁঠালৰ পাত খাই দেখাম এই কঁঠালৰ পাত আছে ইয়াত বহুত আছে আপোনালোকে চাব পাৰে এটা কঁঠালৰ গাছ হয় কোনো ডাউট নাই ইয়াত কিন্তু আপোনালোকে কঁঠালৰ পাত নাখায় এইটো জানো সো মই আপোনালোকক খাই দেখাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ So guys, এটা দেৰি আৰু কি আছে দেৰি কৰি লাভ নাই মই এটা ঠানি ছিঙি লওঁ so guys মই ঠানি এটা ছিঙি লৈলোঁ ইয়াৰ পৰা ইয়াত এটা পাত কাফি এইটো পাত হয় আপোনালোকে চাব পাৰে কঁঠালৰ পাত কোনো ইয়াত ডাউট নাই so দেৰি কৰি কি লাভ আছে খাই যাওঁ So guys, এই কঁঠালৰ পাতটো একদম মানে কাহ আছিল তাৰমানে খাব নোৱাৰি আৰু so যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব তো আজিলৈকে মানে मैं मिलता हूँ आपका इसका नेक्स्ट वीडियो पर तब तक के लिए बाय बाय जय हिंद